কব কেনেহেন কথা একদম মানে তুমি উপজিবা শুনি আকাশী বচন পাপী কংখে মাৰিলত মাৰ ভাতৃগণ তোমাৰ কথা কয় এতিখনে পাইব জান খান্দা ধৰি ধাইব কংস অন্তক মান বসুদেৱে কৈছি ইতিমধ্যে তোমাৰ 6জন ভাতৃক নিধন কৰিছি পাপী কংসই এই সময়খিনি আৰু তুমিও জন্ম আকাশবাণীত কৈছিল পূৰ্বৰ কথাখিনি ঈশ্বৰক প্ৰকাশ কৰিছিল মানে ভগৱান যে সন্মুখতে আছে এই ভাৱটো অহা নাই তাৰমানে আহিবা লাগিব এই ভাৱটো তাৰমানে আঁতৰি সাৱধানে থাকা প্ৰভু হুয়া সচকিত পাপিষ্ঠক দৰে মৰ থিৰ নহি চিত এহি বুলি বসুদেৱ মৌন হুয়া আছে দৈৱকীয় পুত্ৰ মুখ দেখিলান্ত পাছে বসুদেৱে কৈছি যে কংসই যদি তোমাৰ কথা গম পাই তুমি গম পালে তোমাক বধবৌ সেইকাৰণে তুমি এই শংখ চক্ৰ গদাপদ্ম ৰূপটো তুমি সম্বৰণ কৰা এই ৰূপে দেখা পালে আৰু খং উঠব কংস এই বুলি কৈ বসুদেৱে মৌন হৈ থাকিল তাৰপিছত দৈৱকীয়ে ইতা গম পালা কৃষ্ণক দেখাব লাগিতা মহাপুৰুষৰ চিহ্ন জানি মহাহতী কৰি তুতি কৰন্ত বিস্ময় হুয়া জিত ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন তেন্তে তুমি জানিল সাক্ষাতে নাৰায়ণ দৈৱকীয়ে গম পালা যে তুমি পৰম ব্ৰহ্ম নিৰাকাৰ নিৰঞ্জন যাৰ আকাৰ নাই সেইজন নাৰায়ণক মই আজি সাক্ষাতে লাভ পালো দৈৱকীয় স্তুতি কৰিছে এক কালে মনুষ্য মৃত্যুৰ নেৰৈ হাত নকৰে ভকতি যাবে মাধৱ তো মাত তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় দেৱে সুস্থ হুয়া থাকে পৰম যে জানিলো তুমিয়ে নারায়ণ তুমিয়ে নিত্য নিরঞ্জন তোমার বাহিরে আর জগতত আর কোনো নাই এককালে মনুষ্য মৃত্যুর নেৰাই হাত মানুহৰ জন্মাৰ লগে লগে মৃত্যুটো হাততে থাকে তোমাক যিতে ভক্তি নকৰে তিতে মৃত্যু হয় দং মই মৃত্যু হয় দে ঈশ্বৰে কেনেহেন মৃত্যু হয় এই জেঠাইজি কৈছে মৃত্যুৰ নেৰাই হাত তোমাৰ ভক্তি নকৰিলি আৰু ভক্তি কৰাবিলাকৰ মৃত্যু নহ'ব নেকি মৃত্যু হ'বই এই মৃত্যুটো হৈছে কি আমি জন্মি জন্মি থকাটো কৈছে আমি এটা চক্ৰত ঘূৰি আছোঁ 84 কোটি লক্ষ বা নানান জনিত ঘূৰি আছোঁ সেইটো হৈছে আমাৰ মৃত্যু হয় আমি মানৱ জীৱন পাইছোঁ ইয়াৰ পিছত আমি পোক পৰুৱা হ'ম নানান ধৰণৰ জনিত ঘূৰবা লাগিব কিয় আমি এই চক্ৰত ঘূৰি থাকিব লগা হৈছে সেইটো হৈছে আমাৰ ভক্তি নাই ঈশ্বৰক ভক্তি নকৰাৰ কাৰণে আমাৰ এই মৃত্যু হৈ আছে জন্মি আছোঁ মৃত্যু হৈ আছে জন্মি আছোঁ সেই কাৰণে কৈছে যে তোমাৰ চৰণত যদি একবাৰ নকৰে যিতে ঈশ্বৰ চৰণত লীন হ'বা মুক্তি পাবা তেতিয়াৰ পুনৰ জন্ম নাই পুনৰ জন্ম কাক দিয়া নাছিল প্ৰহ্লাদক কৈছে আৰু তোমাৰ পুনৰ জন্ম নাই তুমি মোৰ লগত লীন হৈ যাবা সেই একান্ত ভক্তি কৰিব লাগিব ঈশ্বৰক তেতিয়াহে লীন হ'ব পাৰিবা
সংখ্যাটো সেই একেই কিন্তু তাৰ বিপৰীতটো বিপৰীত ভক্তি নাই ভক্তি আছে বৈৰীভাৱে বৈৰীভাৱে কৰিলেও পাইছি লগ পাইছি না ঈশ্বৰৰ হাতত মৃত্যু নাই পাইছি পাইছি ঈশ্বৰৰ হাতত যোনি মৰব সি বৈৰে ভেবে চাইলিও সি সেইতে পাইছি বৈকুণ্ঠ পাইছি পাইছি কিন্তু অলপ ভকতৰ লগত মানে সেই ধৰে আৰু। নহয় এখনি তাহাক কোৱা নাই আচলতে আমাকহে বুজবা দিছে আমাক বুজবা দিছে কিন্তু আমি অবুজ না আমি আবদ্ধ হৈয়ে আছো মায়াতে ইটাহে আহি নাপাইছি না এই মায়াত থকাৰ নহয় কাৰণে নহয় নহয় তেওঁ দুখ তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় তেবে মুক্ত হোৱা থাকে পৰমনিৰ আমি দেখা দিয়ে কৈছো ঠিকে তোমাৰো ভুল নাই যেবে নষ্ট হইল লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষত থাকা অন্তত তোমাৰ পাৱত যোনে আশ্ৰয় লে যেবে কৰিলে আশ্ৰয় তেবে সুস্থ হৈয়া থাকে পৰম নিৰ্ভয় যিজনে কৃষ্ণৰ চৰণত শৰণ লৈ কৃষ্ণৰ চৰণকে সদায় হৃদয়ত ৰাখে সেইজন ব্যক্তিৰ আৰু ভয় কৰিব লগা কথা নাই তাৰমানে আমি বহুত সুস্থ হৈ থাকিব শিক্ষা লগা আছে জানিব লগা আছে এতিয়া মোৰ আজি পাপ নাথাকে আৰু মোৰে ভুলটোৰ কথা কওঁ কি বোলো ডেকা আহিছে মই কৃষ্ণ কৃষ্ণ বুলি হাজুৰ কৰিব লাগে কৃষ্ণ কৃষ্ণ বুলি সেই আহে কহাই দিয়ে সেইটো ভুল নহয় নহয় খেদি ভুল নহয় এওঁ আহিছে কৃষ্ণ কৃষ্ণ হাজুৰ কৰিব লাগে এই ভাবটো আহা নাই প্ৰলয়ত নষ্ট হৈ গ'লেও সৃষ্টি নষ্ট হৈ গ'লেও তেওঁ থাকিবই ভকত নহয় নহয় নহ'লেও এটা মানে তেতিয়াহে ভকত দিবা লাগিব মানে ভাবটো দিবা লাগিব সেইবোৰ নহয়তো দুনাই কাল ৰূপ হুয়া সৃজনাৰায়ণ তোমাৰ চৰণে আবে উঠিল অতি ভক্তি চুৰং লক্ষণ দুৰ্ঘৰ কংসক ভয়ে তনুকম্প মান ভকতৰ ভয় হাৰি কৰা পাছত মই চুৰৰ কথা পাছত কম ভাগৱততে আছে দুনাই সমস্ত মহাপ্ৰলয়ত প্ৰলয় হৈ চব ধ্বংস হ'লেও তেওঁ আৰু দুনাই তেওঁ প্ৰজন সৃষ্টি কৰে কিছুমান চুৰৰ পৰাও শিকিব লগা আছে মই ইয়াতে শিকছো চুৰৰ পৰা এই ধনু জেঠা আমাৰ ধনু জেঠা মই একদিন গাঁও ধুবা লৈছো জেঠাইটো